নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এইটো ফাষ্ট। আজি মই 30টা MCQ লৈ আহিছোঁ পৰিৱেশ বিজ্ঞানৰ ওপৰত, লগতে এনচাৰ। MCQ কেইটা আৰম্ভ কৰোঁ। কোন বছৰত বন সংৰক্ষণ আইন প্ৰতিষ্ঠা কৰা হৈছিল? 1952, 1988, 1980 আৰু 1970। শুদ্ধ অপশ্যনটো হ'ব চি, 1980। কুৱেশ্যন নম্বৰ 2, বন্যজীৱন সুৰক্ষা আইন কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? 1952, 1972, 1980, 1970 অপশ্যনবিলাকত দিয়া আছে। শুদ্ধ অপশ্যনটো হ'ব বি, 1972। কুৱেশ্যন নম্বৰ 3, নিম্নলিখিত কোনটো জীৱাশ্ম ইন্ধন? প্ৰাকৃতিক গেছ, কয়লা, পেট্ৰলিয়াম আৰু ওপৰৰ সকলোবোৰ অপশ্যনবিলাকত দিয়া আছে। শুদ্ধ অপশ্যনটো হ'ব ডি, অল দ্য এবভ, ওপৰৰ সকলো। কুৱেশ্যন নম্বৰ 4, মাটিৰ খহনীয়া প্ৰতিৰোধ কৰিব পাৰি? বননীকৰণ, বন ধ্বংস, উদ্ভিদ আঁতৰোৱা এইবোৰৰ কোনোটোৱেই নহয়। অপশ্যনবিলাকত দিয়া আছে। শুদ্ধ অপশ্যনটো হ'ব ক, এ, বনানীকৰণ বা বনায়ন। কুৱেশ্যন নম্বৰ 5, গ্ৰীণ হাউচ গেছ মানে? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৃথিৱীৰ শীতলীকৰণ, পৃথিৱীৰ উষ্ণতা বৃদ্ধি, উদ্ভিদৰ খেতি এইবোৰৰ কোনোটোৱেই নহয়। অপশ্যনবিলাকত দিয়া আছে। শুদ্ধ অপশ্যনটো হ'ব পৃথিৱীৰ উষ্ণতা বৃদ্ধি। কুৱেশ্যন নম্বৰ 6, গোলকীয় উষ্ণতাৰ ফলত নিম্নলিখিত সমস্যাটো হ'ব? ক, হিমবাহ গলি যোৱা, খ, সাগৰৰ স্তৰ বৃদ্ধি, গ, দ্বীপসমূহ ডুব যোৱা আৰু ঘ দিয়া আছে ওপৰৰ সকলো। শুদ্ধ অপশ্যনটো হ'ব অল দ্য এবভ, ওপৰৰ সকলো। কুৱেশ্যন নম্বৰ 7, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত স্থাপিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব ডি, উত্তৰাখণ্ডত। কুৱেশ্যন নম্বৰ 8, মাটি খহনীয়া কিহৰ ফলত হয়? অপশ্যনবিলাকত দিয়া আছে। ক, বন ধ্বংস, খ, কৃষি আৰু খনন, গ, গৰুৰ দ্বাৰা অত্যাধিক চৰণ আৰু ঘৰত দিয়া আছে ওপৰৰ সকলো। শুদ্ধ অপশ্যনটো হ'ব বন ধ্বংস, ক, এ। কুৱেশ্যন নম্বৰ 9, জৈৱ গেছ কি বুলি কোৱা হয়? বায়'গেছ ইজ অলছ' ন'ন এজ। ৰাইট এনচাৰটো হ'ব বি, বায়'মিথেন, জৈৱ মিথেন। কুৱেশ্যন নম্বৰ 10, জীৱাশ্ম ইন্ধন কোনটো কৌশলৰ দ্বাৰা আহৰণ কৰা হয়? জীৱাশ্ম ইন্ধন কোনটো কৌশলৰ দ্বাৰা আহৰণ কৰা হয়? হাইড্ৰলিক ফ্ৰেকচাৰিং। শুদ্ধ অপশ্যনটো হ'ব বি। কুৱেশ্যন নম্বৰ 11, পৃথিৱী পৃষ্ঠৰ প্ৰায় 10% পানীৰে আবৃত। 70%, 74%, 72%, 73%। শুদ্ধ অপশ্যনটো হ'ব 72%, চি। কুৱেশ্যন নম্বৰ 12, জলবিদ্যুৎ প্ৰকল্পই প্ৰবাহিত পানীৰ গতিশক্তিক ৰূপান্তৰিত কৰে? যান্ত্ৰিক শক্তি, জোৱাৰ শক্তি, বায়ু শক্তি, বিদ্যুৎ শক্তি। শুদ্ধ অপশ্যনটো হ'ব যান্ত্ৰিক শক্তি, মেকানিকেল এনাৰ্জি। কুৱেশ্যন নম্বৰ 13, বৰষুণৰ পানী সংগ্ৰহৰ মুখ্য উদ্দেশ্য হৈছে? বৰষুণৰ পানী সংগ্ৰহৰ মুখ্য উদ্দেশ্য হৈছে, শুদ্ধ অপশ্যনটো হ'ব ডি, ভূগৰ্ভস্থ পানী ৰিচাৰ্জ কৰা। কুৱেশ্যন নম্বৰ 14, যিকোনো ধৰণৰ বৈদ্যুতিক আৱৰ্জনা নিষ্কাশন কৰাক কি বোলা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ই ৱেষ্ট। কুৱেশ্যন নম্বৰ 15, অজৈৱ পচনশীল গোটা আৱৰ্জনা জ্বলোৱা প্ৰক্ৰিয়াটোক কি বোলা হয়? এটি গুৰুত্বপূৰ্ণ কুৱেশ্যন। শুদ্ধ অপশ্যনটো হ'ব বি, ইনচিনেৰেশ্যন। কুৱেশ্যন নম্বৰ 16, দেশ জীৱনৰ অমৃত। শুদ্ধ অপশ্যনটো হ'ব বি, ৱাটাৰ, পানী। কুৱেশ্যন নম্বৰ 17, বন ধ্বংস কিহৰ ফলত হয়? শুদ্ধ অপশ্যনটো হ'ব অল দ্য এবভ। অপশ্যনখিনি আপোনালোকে পঢ়ি ল'ব। কুৱেশ্যন নম্বৰ 18, পৃথিৱীৰ পৃষ্ঠৰ কিমান শতাংশ পানীৰে ভৰি আছে? শুদ্ধ অপশ্যনটো হ'ব 71। ইয়াত দিয়া আছে 97। পৃথিৱীৰ পৃষ্ঠৰ সাগৰ মহাসাগৰত কিমান শতাংশ পানী থাকে? সেইটোৰ উত্তৰটো হ'ব 97%। কুৱেশ্যন নম্বৰ 19, মানুহৰ 10% পানীৰ প্ৰয়োজন। 1%, 2%, 3% আৰু 4% দিয়া আছে। শুদ্ধ অপশ্যনটো হ'ব 3%, অপশ্যন চি। কুৱেশ্যন নম্বৰ 20, বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়া কোনখন ৰাজ্যত অৱস্থিত? গুজৰাট, দিল্লী, কেলকাতা, তামিলনাডু দিয়া আছে অপশ্যনবিলাকত। শুদ্ধ অপশ্যনটো হ'ব চি, কেলকাতা, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 21, দ্য বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়া BSI ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ কোন চনত? শুদ্ধ অপশ্যনটো হ'ব 1890, চি। কুৱেশ্যন নম্বৰ 22, উদ্ভিদ আৰু জন্তুৰ শৰীৰত কিমান শতাংশ পানী থাকে? গুৰুত্বপূৰ্ণ প্ৰশ্ন। শুদ্ধ অপশ্যনটো হ'ব ডি, 65 to 75%। কুৱেশ্যন নম্বৰ 23, ভাৰতত কৃষিৰ বাবে কিমান শতাংশ পানী ব্যৱহাৰ কৰা হয়? 63%।
73% আৰু 80% আৰু 93%। শুদ্ধ অপশ্যনটো হ'ব চি না 80%। কুৱেশ্যন নম্বৰ 24 বিশ্ব জল দিৱস কোন তাৰিখত পালন কৰা হয়? গুৰুত্বপূৰ্ণ প্ৰশ্ন। ৱৰ্ল্ড ৱাটাৰ ডে ইজ চেলিব্ৰেট অন। শুদ্ধ অপশ্যনটো হ'ব বি মাৰ্চ 22। 25 নম্বৰ কুৱেশ্যন বন্য জীৱন সপ্তাহ উদযাপন কৰা হয়। প্ৰায় পৰীক্ষাবিলাকত আহে, যোৱাবাৰ ডেটত আহিছিল 19 ডেটত। শুদ্ধ অপশ্যনটো হ'ব 1 অক্টোবৰ টু 7 অক্টোবৰ। কুৱেশ্যন নম্বৰ 26 নিম্নলিখিত কোনটো বায়ু প্ৰদূষক নহয়? স্মক, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন গেছ, ছালফাৰ ডাই অক্সাইড। শুদ্ধ অপশ্যনটো হ'ব নাইট্ৰজেন গেছ। কুৱেশ্যন নম্বৰ 27 কোনটো বান্ধ ভাৰতৰ আটাইতকৈ ডাঙৰ বান্ধ? ভাক্ৰানংগল, তেহেৰী, চৰ্দাৰ সৰোবৰ বান্ধ, নাগাৰ্জুন সাগৰ। শুদ্ধ অপশ্যনটো হ'ব ভাক্ৰানংগল। এইটো আমি জানোৱে, প্ৰায় মনত ৰাখিব। কুৱেশ্যন নম্বৰ 28 কম বৰষুণত হোৱা অৰণ্য। শুদ্ধ অপশ্যনটো হ'ব চি পৰ্ণপাতী অৰণ্য। কুৱেশ্যন নম্বৰ 29 উচ্চ বৰষুণত হোৱা অৰণ্য। আগতে আছিল কম বৰষুণত হোৱা অৰণ্য, এতিয়া আছে উচ্চ বৰষুণত হোৱা অৰণ্য। শুদ্ধ অপশ্যনটো হ'ব চিৰসেউজীয়া অৰণ্য, এভাৰগ্ৰীণ ফৰেষ্ট। অপশ্যন এ ইজ ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 30 লাষ্ট কুৱেশ্যন আজিৰ ভিডিঅ'টোৰ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া। শুদ্ধ অপশ্যনটো হ'ব ডি জিম কৰবেট নেশ্যনেল পাৰ্ক। এয়া আছিল মোৰ যুগুটো আজিৰ ভিডিঅ'। নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে আপোনালোক কিছু উপকৃত হ'ব, বিশেষকৈ শিক্ষাৰ্থীসকল যিসকলে অনলাইন প্ৰিপেৰেশ্যনৰ ওপৰত গুৰুত্ব দিয়ে আগন্তুক টেট তথা কম্পিটিটিভ এক্সামবিলাকৰ ক্ষেত্ৰত। ধন্যবাদ।